নহয়, তাৰ ভিতৰৰ পৰা কালি কংগ্ৰেছৰ মিটিঙত খাদ্দা মুকিলে ভাষণ দিছে, ভিতৰত জে পি দাসে ভাষণ দিছে, কংগ্ৰেছৰ মিটিঙত যিসকলে ভাষণ দিছে, ভাষণ দি আছে আৰু মানুহে মোক তাৰ পৰা কৈয়ে আছে ভাষণটো ৰেডিলি মই গোটেই ভাষণ শুনিয়ে আছোঁ। ৰাহুল গান্ধীয়ে কালি ক্ল'জ ড'ৰ মিটিঙত দুটাই কথা কৈ গৈছে যে কাগজত লিখক হিমন্ত বিশ্ব শৰ্মাক জেলত পঠাম, ২ নম্বৰ ভোটাৰ তালিকাখন ভাল হ'ব লাগে, BLA এপইণ্ট কৰক। এই দুটা কথাই মিটিঙত কৈ আছে আৰু মিটিং চলি থাকোঁতে মানুহে মোক তাৰ পৰাই কৈ আছে, কাৰণ মানুহে জানে ৰাহুল গান্ধীয়ে কি কৈ থৈ যায়, এইবিলাকতো আমাৰ উল্টা ইয়াত থকা অসমৰ কংগ্ৰেছীবিলাকহে বিপদত পৰিব ৰাহুল গান্ধীৰ কথা শুনি। সেইকাৰণে কোনেও এখন কাগজতো নিলিখিলে ৰাহুল গান্ধীয়ে কোৱা কথা, আৰু গোটেই মিটিংখনত বেণুগোপাল শুয়ে থাকিলে। ভূপেন বৰায়ো কালি অলপ ভাষণ দিছে, কোনে কোনে গোটেই লিষ্টখনে মই কৈ দিব পাৰোঁ ক'ত কি হৈ আছিল। গতিকে কংগ্ৰেছ পাৰ্টি পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই, কংগ্ৰেছ পাৰ্টি যেনেকৈ আছে তেনেকেই থাকিব, আৰু এইবিলাক নতুন কথা কৈ লাভ নাই। খালি ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো অসমতে জন্ম কৰা এটা অসমীয়া, দুধদানি খাই মই জন্ম হোৱা নাই, মাৰ গাখীৰ খাই জন্ম হৈছোঁ। গতিকে ৰাহুল গান্ধীক বুঢ়া আঙুলি। এজেণ্ট নহয়, কংগ্ৰেছত এজেণ্ট কিয় থাকিব? ভাইটি আছে, ভণ্টি আছে, বাইদেউ আছে, খুৰা আছে। মই কংগ্ৰেছত 22 বছৰ থাকি অহা নাই জানো? এইটো আপোনালোকে ক'লে সম্পৰ্কটো টুটি যাব নেকি? মোৰ ল'ৰা ছোৱালী চবটো কোনোবা নহয় কোনোবা কংগ্ৰেছীৰ কোলাতে ডাঙৰ হৈছে। গতিকে কংগ্ৰেছত যাক বাদ দি দিয়ক, বোলে ই থাকিলে আমাৰ ডাউট, তাক বাদ দি দিয়ক আৰু এটা ওলাব, ইটোক বাদ দি দিয়ক আৰু এটা ওলাব, ইটোক বাদ দি দিয়ক আৰু এটা ওলাব। গতিকে কংগ্ৰেছত মোৰ ইম্পেক্ট মই ৰাজনীতি কৰি থকা দিনলৈকে থাকিব, তাৰ পৰা কোনো আঁতৰি আহিব নোৱাৰে। বহুত ডাঙৰ মানে গ্ৰীপ আছে, কাৰণ আধা মানুহকতো ময়ে কষ্ট কৰি টিকট দিয়া, ময়ে MLA বনোৱা। গতিকে কাৰোবাক ময়ে কলেজত ছিট দিয়া, কাৰোবাৰ ঘৈণীয়েকক চাকৰি দিয়া, কাৰোবাৰ বৌয়েকক চাকৰি দিয়া, কাৰোবাৰ দেউতাক মৰাৰ সময়ত কাণটো ময়ে লৈছিলোঁ। গতিকে ইমান ডাঙৰ সম্পৰ্ক এটা কেনেকৈ নোহোৱা কৰি দিব? আৰু কালিতো মোক এৰেষ্ট কৰিম বুলি কোৱাৰ কাৰণে কংগ্ৰেছবিলাকেই বেছি গৰম হৈ আছে। কংগ্ৰেছবিলাকে আটাইতকৈ বেয়া পাইছে, ৰাতি গোটেইখন ফোন কৰি মোক কৈছে যে দাদা এইটো ক'বৰ কাৰণে আহিছিল, হয় না? গতিকে